হাই হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছা, ভালে থাকাই কামনা কৰোঁ। মই আজি আহিছোঁ পাগলাটেক মন্দিৰ আপোনালোকক দেখাবলৈ। মেইন টাউনৰ পৰা বেছি দূৰ নহয় আৰু মানে আমাৰ ইমান গোৱালপাৰা টাউনত বহুত চাব লগা ঠাই আছে। এনেকুৱা ঠাই মানে বিচাৰি বিচাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে এদিনতো নোৱাৰে, বহুত দিন লাগিব। আমাৰ গোৱালপাৰাত এনেকুৱা চাব লগা ঠাই বহুত আছে। মানে আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, ভাল হ'ব। আৰু এনেকুৱা ধুনীয়াকৈ ব্লগ বনাবলৈ মন যাব। আপোনালোকে সহায় কৰি যাওক, ছাপোৰ্ট কৰক। মোৰ ভূমি ব্লগখন আগবঢ়াই লৈ যাওক। আপোনালোকে মৰম চেনেহ দি আপোনালোকৰ এখন আগবাঢ়ি যাব। আৰু ছাবস্ক্ৰাইব কৰোঁতে আপোনাৰ টকা নাযায়, এটা ছাপোৰ্ট কৰা হয়। এনেকৈ ছাপোৰ্ট কৰি যাব। মানে এটা মানুহ উশাহ দিয়া নিচিনা হয় আৰু ছাপোৰ্ট। ফাইনেলি আহি পালোঁ পাগলাটেক মন্দিৰ। এতিয়া আপোনালোকক ভিউকেইটা দেখাই আছোঁ, আপোনালোকে চাই থাকক। মানে এনেকুৱা তীৰ্থস্থানত আহিলে বহুত ভাল লাগে আৰু আপোনালোকেও আহিবলৈ চেষ্টা কৰিব। কাৰণ বেছি দূৰ নহয়, গোৱালপাৰাত আমাৰ লোকেল জেগা হ'লে আপোনালোকে আহি থাকিব পাৰে। মই মাজে মাজে আহি থাকোঁ, এতিয়া ভাবিছোঁ আহি থাকোঁ যেতিয়া আপোনালোককো দেখাম বুলি, সেইকাৰণে আজি মন কৰিলোঁ। মানে ইমান ভালদৰে দেখাব পাৰোঁ চেষ্টা কৰিম। কাৰণ চেনেলো গ্ৰ' হোৱা নাই, গ্ৰ' হ'লে অলপ মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে দৰ্শন কৰক পাগলাটেক শিৱ মন্দিৰখন। ইয়াতে আছিল আগত পাগলা বাবা বুলি কয়, এইকাৰণে পাগলাটেক নাম। আৰু মই শুনামতে ই পাগলা বাবা তেখেতে বোলে আগত এই ব্ৰহ্মপুত্ৰ নদী খোজকাঢ়ি নদী পাৰ হৈছিল। মানে শুনা কথা, আৰু এনেকুৱা বয়সস্থ মানুহৰ ওচৰত শুনা পালে ভাল লাগিল হয়। ময়ো ভালদৰে নাজানো, মতে সৰু থাকাতে শুনিছোঁ আৰু এনেকুৱা বুলি। আমাৰ পাগলা বাবা আছিল এইটো পাথৰৰ গুহাত। মানে ক'ত গেল ক'ত থাকিল এইটো পিছত গম নাপাল আৰু নিশ্চয় কিজানি অমৰে হৈ আছে। এতিয়া আমাৰ মানুহ বুলি ক'লেতো জানেই, মানুহ ভালো আছে বেয়াও আছে, কিন্তু ই কলি যুগত ভালৰ কৰি বেয়াই বেছি। সেইকাৰণে ভগৱান এইবিলাকো আজিকালি মানুহক দৰ্শন নিদিয়া হৈ গ'ল। আগততো ভগৱান মানুহ একেই আছিল, সমান এনেকুৱা দৰ্শনো পাইছিল। এনেকুৱা কথা আৰু আহিব আপোনালোকে এনেকুৱা ভিউ চাবলৈ। ইমান ধুনীয়া এটা ভিউ নদীৰ পাৰত পাগলাটেক। মানে মেলাৰ বাহিৰা আন ছিজনত আহিলে পূৰা ঠাণ্ডা মগজুত আপোনালোকে দৰ্শন কৰিবলৈ পাব। মানে মেলা সময়ো আহিব, কিন্তু আৰু এনে আন ছিজনত আহিলে বহুত ভাল লাগে। কাৰণ এইটো আমাৰ শিৱ বাবা বহি আছে। জয় বাবা ভোলেনাথ, জয় শিৱ শংকৰ, জয় হওক। আৰু এই আছে গুহা ইয়াতে, এইটো আমাৰ পাগলা বাবাৰ গুহা। ইয়াতে আগত বাস কৰিছিল এনেকুৱা শুনামতে আৰু। মানে আগৰ দিনৰ কথাটো আমি জন্মই নাই, আমি ক'ত বুজি পাম। তথাপিও যিমানখিনি জানা আপোনালোকক ক'লোঁ। আৰু এইখিনি কথা কোৱাতে যদি মোৰ ভুল হয় নিশ্চয় ক্ষমা কৰি দিব, কাৰণ মানুহ মাত্ৰ ভুল হয়। আপোনালোকৰ এতিয়া দুই এক কথা মই কোৱাতে বহুত ভুল হৈ যাব পাৰে, মোক ক্ষমা কৰিব। আৰু ইয়াত চাইনবোৰ্ড লিখা আছে, মানে মন্দিৰৰ কাষত মাছ ধৰিব দিয়া নাই, কাৰণ এটা তীৰ্থস্থানটো এইটো নিষেধ আছে। আৰু দৰ্শন কৰিব যদি আহে, এতিয়া মাছ ঠাচ এইবিলাক লোভ কৰি লাভ নাই। কাৰণ মই জানামতে এনেকুৱা মঠ মন্দিৰত টকা পইচা পৰা পালেও লোভ কৰিব নালাগে। কাৰণ কিয়, মন্দিৰত আহিলে এটা পবিত্ৰ মন লৈ কিনে অহাটো ভাল। কাৰণ এটা এইগিলা লোভ লালচা থাকিলে অলপ ভগৱানৰ দুখ পোৱাৰ নিচিনা হয়। কাৰণ ভগৱানৰ কেতিয়াবা প্ৰমাণ চাই, তাৰমানে এনেকুৱা হয় মানুহৰ। আহিব আপোনালোকে। এইটো আমাৰ বজৰংবলী বাবা আছে, অলপ দুখাই আছোঁ মই আপোনালোকক। বজৰংবলী মহাৰাজ, এইটো এটা গুহা আছে, এইটো গুহাও দুখাম।
এই গুহাৰ ভিতৰত আপুনি দৰ্শন কৰিব পাৰে। মানে বহুত ভাল লাগি আছে, কাৰণ কিয় আপোনালোকেও আহিব, মইতো আহি থাকোঁ, ভাল লগাৰ কাৰণে আহি থাকোঁ। মানে আৰু ইয়াত বহুত বছৰৰ এনেকুৱা বস্তু কিবা চিন আমি গম নাপাওঁ। কোনোবা যদি জানে কমেণ্টত জনাই দিব, কাৰণ আগৰ দিনৰ ভাষাটো আমি বুজি নাপাওঁ। কিবা এটা চিন থাকিব, কাৰণ সেইকাৰণে এনেকুৱা আছে। আৰু আমাৰ পাগলাটেক শিৱ মন্দিৰখন বহুত জাগ্ৰত বুলি শুনা পাওঁ, কাৰণ কামনা বাসনা কৰিলে বোলে ছাকচেছফুল হয়। এইটো আমাৰ বজৰংবলী মহাৰাজ বহি আছে, আপোনালোকে আহিলে দৰ্শন কৰিব পাব। জয় বজৰংবলী, জয় শ্ৰীৰাম, জয় হওক। মানে বহুত ভাল লাগে, কাৰণ নদীৰ কিনাৰত পাথৰ আছে, এই পাথৰত বহি থাকিলে মানে ঘৰত যাবলৈ মন নাযায় আৰু না, কিন্তু এনেগেলেও নহয়। আৰু এইপিনে আমাৰ নন্দী মহাৰাজ আছে দুই চাইডত, এই যে চাই লওক। এই চিৰিৰ তলত নামিয়েই পায়, এই গেটৰ সন্মুখৰ অকণমান ক্ৰছ কৰি পাব। আপোনালোকে আহিলে দৰ্শন পাব। বহুত ভাল, আমাৰ গোৱালপাৰাত বহুত চাব লগা বস্তু। সেইপিনে চাওক বন্ধু বান্ধৱসকল, মই খোজকাঢ়ি দুখাই আছোঁ। এই ৰোডটো ওই নৰনাৰায়ণ ব্ৰিজ তলেদি আহাৰত আপোনালোকে চিধা আহি পালে এই মন্দিৰটো আহি পাব। আৰু এইটো হৈছে এই খৰমুজা চাইডৰ পৰা অহা ৰাস্তা। মানে ই দি খৰমুজাত যোৱা যায় আৰু না। এইটো পাহাৰ, ইমান ধুনীয়া ভিউ পইণ্ট, চাই লওক। আপোনালোকক দুখাই আছোঁ এইটো মন্দিৰৰ। মানে দুটা গেট আছে, ই দি এটা আছে আৰু সেই দি এটা আছে। আপোনালোকে আহিব, কাৰণ ইয়াত সন্ধিয়া টাইমত আহিলে বহুত ভাল লাগিব। কাৰণ দিনত আহিলে তামাম গৰম, আৰু ৰাতিপুৱাৰ টাইমত আহিলেও ভাল লাগিব। ইমান সুন্দৰ এটা ঠাই, আপোনালোকক দুখাই আছোঁ। এইটো ব্ৰিজৰ তলেদি অহা ৰাস্তা, নৰনাৰায়ণ ব্ৰিজ বুলিতো সকলোকে জানে। এদি চিধা আহিলে পায় পাগলাটেক মন্দিৰ বৰবিঠাত। মানে ইমান সুন্দৰ ঠাইবিলাক, চাই লওক। এই ৰডটো দুখাই দিলোঁ আপোনালোকক। ইয়াতে লিখা আছে পাগলাটেক শিৱ মন্দিৰ, বৰবিঠা, গোৱালপাৰা, আসাম। আৰু ওপৰত শিৱ বাবা বহি আছে, চাই লওক। এই যে গেট, মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা গেট, একদম নদীৰ বগলত। এইখিনি দুখাই বন্ধু বান্ধৱী, মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিম, কাৰণ এই পকা ৰ'দত ময়ো সিজি গিলোঁ, তামাম গৰম। ভিডিঅ' যদি চাই ভাল লাগে আপোনালোকে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ চেনেল গ্ৰ' হ'ব, গ্ৰ' হ'লেহে আগবাঢ়ি যাব, আগবাঢ়ি গ'লেহে মোকো ভিডিঅ' দিবলৈ মন যাব। এখন আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি নিদিয়ে, মোৰ চেনেলটো এনেকৈ থাকি যাব।